পিংকিজনীয়ে চকলেট দি পঠাইছে দেহি ইমান মৰম চাওকচোন মই মানে মিঠা খাব নোৱাৰো যে সেইকাৰণে চুগাৰ ফ্ৰী দিছে হে আমাৰ এইটো নক'ব চকলেট উলিয়াই দিব মুখেদি নক'ব দেই তই ইমান দামী চকলেট কিয় আনিছ বিকিব দিছে পিংকিয়ে দিছে পিংক কালাৰ বিল্ডিং মা দেখিছ তাই নিজে আহিব নোৱাৰে দেহি এই মৰমতে দিছে তোৰ হাতত দি পঠাইছে ন থেংক ইউ দেই থেংক ইউ পিংকি দেখিছ মৰম দেখিছ এনেকৈ খবৰ লয় মানুহক এইটো মজা লাগে এইটো ডাৰ্ক চকলেট মজা এইটো ডাৰ্ক চকলেট ধুনীয়া মৰমৰ চিন এইবিলাক গম পাইছ নাই এটা তোক দিলোঁ এটা মই খালোঁ এইটো মই খাম এইটো তই খাবি নাই কোনো ভগাই খোৱা খাই নাই মই খাম অকলে দুপিচ মই খাম আৰু শুন পিংকিয়ে বস্তু দিলে বক নকবি কিয় বেয়া পায় ওচৰ চুবুৰীয়া বস্তু দিলে ভালে পাব ওচৰতে ঘটিটো ওচৰ মিলাপ্ৰীতি বাঢ়িব ঘটিটো বাঢ়িব সতি নি তই এইবিলাক বুজি নাপাবি তই এইবিলাক শব্দ বুজি নাপাবি তই খালি এটাই বস্তু পিংকিয়ে যদি কিবা বস্তু দিয়ে তই মনে মনে মোক দিবি বক নকবি বক ক'ব নালাগে মানে নকবি একদম নকবি টকা 500 লাগিব পিছত লৈ ল'বি খা তোক মই খাম কি খাইছা খতম কি খাইছা কিবা খাইছা কি খাইছা কিবা খাইছা মই নামত এইবিলাক ক্লাছ চুবাই আছো তুমি কি চুবাইছা একো খোৱা মই হজমলা খাই খাই একো খোৱা এনেকে বহি আছা যে মানে কি হ'ল একো মানে মুখৰ মাত বোল নাই কি খাবা সেইটো কোৱা ওটছ খাবা নে কনফ্লেক্স খাবা আনিলে হো চকলেটটো কাৰ কোনে দিলে ই আনিছে মই নাভ ঔষধ খালে যে চাইড এফেক্ট হয় এই চকলেট খালে ভাল হৈ যায় একো নাই খোৱা বুলি কেলে কৈছিলা চকলেটটো খাই আছে সেইটো ক'ব পাৰে সি যদি আনিছে মুখত চকলেট আছে যে সেইকাৰণে খাব আৰু তুমি চকলেট খালে গালি দিয়া বুলি আচলতে নাভবিলাক উইক হৈ যায় যে চকলেটটো খালে ভাল ইমান দামী চকলেট আনা কি দৰকাৰ কোনো দামী বেছি দাম নহয় বেছি দাম লৈছে নহয় 140 টকা লৈছে 140 টকা লৈছে হেত দেখিছা মৰম দেখিছা তাৰ কিমান মৰম আছে মোলে কিমান ভাল ককাই ককি ক'ৰ পৰা আনিছা এইটো ক'ৰ পৰা আনিছা এই আমাৰ গলিটোৰ চাইডতে হেৰিখন মই তোমাক সোধা নাই মই তাক কৈছো ক'ৰ পৰা আনিছা খতম এই চাইডৰ ষ্টেচন আইখন হেৰিটো এই গলিটোৰ কাষতে যে পান দোকানখন আছে জাপানী পান দোকানত ললিপপ পায় ইমান দামী চকলেট নাৰাখে তুমি ফস গয়া সিএম ক'ৰ পৰা আনিছা সঁচাই কোৱা ভালকে কোৱা এই যে পিংক কালাৰৰ বিল্ডিংটো যে কি পিংক কালাৰৰ বিল্ডিং দিছে যাব দে যা বাকী মই বুজাম দে তুমি তাৰমানে তাক ইউজ কৰি আছা এইটো খালি নিজে খা गजब बेइज्जती है কি খাবা ৰাতিকে ৰাতিকে এই মাল্টিগ্ৰেইনৰ ৰুটি দুখনে খাম মাল্টিগ্ৰেইন নহয় মাল্টিগ্ৰেইন ইছ ৰাম হেৰো হ'ব দিয়া একেবাৰে গ্ৰামাৰতহে ধৰিছেগে ৰুটিখন টান নিদিলা সেইটো ধৰিব লাগে ৰঙা এটা ৰুটি দুখন খাম হ'ল ৰুটিৰ লগত কি খাবা বকুলি ভাজি বকুলি নহয় ব্ৰকলি সেউজীয়া ফুলকবিটো নহয় জানো মই ব্ৰকলিয়ে ক'বা বকুলিয়ে ক'বা চকুলিয়ে ক'লো কিনো সলনিটো হ'ল মই গ্ৰামাৰ খাম নে পাচলি খাম ৰাতি বকুলি ভাজি নাখায় ৰাতি বকুলি ভাজি নাখায় তুমিহে জানা এতিয়া ৰাতি মইহে জানো বকুলিটোতো নাজানে গেছ উঠিব গেছ উঠিব তেতিয়াহ'লে মাল্টিগ্ৰেইনৰ ৰুটি দুখন বনাবা আৰু এই জখিনি ভাজি বনালে হ'ল হ'ব দিয়া আমেৰিকা পানীলাওটোৱে নহয় জানো একেবাৰে জুকিনি গ্ৰামাৰহে গৈছে তেনে চব্জিখন সিজিবলৈ কাম বন নাই এইবিলাক অসমীয়া পাচলি তেনে সেমুটোক ল'লে তই আমেৰিকা পাচলিয়ে ভুগি লাগে এতিয়া পাচলি বজাৰ যাবই নোৱাৰে ফ্ৰেঞ্চবিন হোৱাই জুকিনি আকৌ সেউজীয়া ফুলকবি এটা ওলালে আকৌ হালধীয়া ফুলকবি এটা ওলাইছে নতুনকৈ মাৰ কি চাবা কিচিম হ'ব দিয়া তুমি গৈ পেলাই বজাৰত এই মাতৃভাষাত গৈ কথা ক'ব মাতৃভাষাতে মই কথা ক'ম হ'ল এই দূৰদৰ্শন যন্ত্ৰটো সংযোগ কৰি দিয়া ৰা কি দূৰদৰ্শন টিভিটো অন কৰি দে মাতৃভাষাত টিভিটো বুজিয়ে নাপায় দূৰদৰ্শন দিয়া এই দূৰ নিয়ন্ত্ৰকটো মোক দিয়া দূৰ নিয়ন্ত্ৰকটো মোক দিয়া ৰিমোটটো দে মাতৃভাষাত কথা ক'লে অসমীয়া ভাষা বুজি ৰিমোটটো বুলি ডাইৰেক্ট ক'লে হয় ন মই লৈ আছিলোঁ হাতত পইচা মই বুজি পোৱা নাই তুমিয়ে কৰা প্ৰণালীটো সলাই দিয়া বেলেগ এটা প্ৰণালী দিয়া কি প্ৰণালী আকৌ সেইটো চেনেলটো চেঞ্জ কৰি দে মাতৃভাষাত ক'ব লাগে প্ৰণালী সলাই দিয়া এই আৱিষ্কাৰ প্ৰণালী নালাগে কি ডিস্কভাৰী চেনেলটো নালাগে
বেলেগ এটা দিয়া মোৰ দূৰভাষটো দিয়াচোন অনাতাৰ ভাগ্যৱান দূৰভাষ যন্ত্ৰটো দিয়া বহুত দিন মোক পুস্তকত একো সামাজিক মাধ্যমৰ একো তাৰিখ পোৱা নাই মোক পুস্তক মানে ফেচবুক সামাজিক মাধ্যম ছ'চিয়েল মিডিয়াত একো আপটুডেট পোৱা নাই এইটো কৈছোঁ ব্লগটো খুলি দিয়া গুৱাহাটীৰ অকণ প্ৰব্লেম হয় দিয়া ৰবা ভুল হৈছে এইটো দেখোন চা ঘটিটো এইটো জাল কৰ্মই নাই জাল কৰ্মই নাই এইটোত মোৰ সিটো ফোন আনা কি জাল কৰ্ম নাই নেটৱৰ্ক নাই ঘণ্টা ইটো ফোন আনা ইটো ফোন নাই এইটো ইয়াতে লুকাই আছে এতিয়া কেনে খবৰত আলোকচিত্ৰ এখন মই প্ৰেৰণ কৰিম লিখিম যে আজিৰ পৰা মই মাতৃভাষাতে কথা পাতিম সেইটো কি এপ আকৌ কেনে খবৰ কি এপ ইনষ্টেমিলি হোৱাটছআপ